এইবাৰ আমৰণ অনশন। ৰাজধানী দিল্লীত ৭০টাকৈ সংগঠনৰ অনশন। বাতিল হবই লাগিব বিধেয়ক। বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি ৰাজ্যত অব্যাহত আছে ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যৰ ৭০টাকৈ দল সংগঠন, ছাত্ৰ সংগঠন, ব্যক্তি বিশেষে পৃথকে পৃথকে অব্যাহত ৰখা বিধেয়ক বিৰোধী এই সংগ্ৰামখনক এইবাৰ আন এক মাত্ৰা দিবলৈ সাজু হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে ৭০টাকৈ দল সংগঠন। ৭০টাকৈ দল সংগঠনৰ উদ্যোগত ৯ ডিচেম্বৰৰ পৰা হ'ব অনশন। দিল্লীৰ সাংসদ ভৱনৰ সমীপত হ'ব এই অনশন কাৰ্যসূচী। বিধেয়ক বিৰোধী সংগ্ৰামখন ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেই এই অনশন কাৰ্যসূচী। শুকুৰবাৰে এই সন্দৰ্ভত কৃষক মুক্তিৰ গান্ধী বস্তিস্থিত কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰে ৭০টাকৈ দল সংগঠনৰ নেতৃত্ববৰ্গই। আমাৰ জাতিটোলৈ আহিব পৰা যি সংকট, ৰাজ্যখনলৈ আহিব পৰা যি সংকট, সমগ্ৰ দেশত হয়তো নহব পাৰে ক্ষতি, যে আমাৰ ৰাজ্যখনে ব্যাপকভাৱে এই বিধেয়কখন গৃহীত হলে ক্ষতি হব, এই কথাটো বুজাই দিব কাৰণেই এক দীঘলীয়া আমৰণ অনশন কাৰ্যসূচী ৯ ডিচেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। সমগ্ৰ অসমৰ ৰাইজৰ লগতে দেশ বিদেশী ৰাইজক আমি এই কাৰ্যসূচীত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছো। অহা ৯ তাৰিখৰ পৰা যি অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী আছে, এই ৯ তাৰিখৰ পৰা হ'বলগীয়া অনিৰ্দিষ্টকালীন অনশনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক জনাব খুজিছো যে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, তেতিয়াহ'লে এই বিধেয়কৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু অসমলৈ ব্যাপক ৰূপত অমানিশা নামি আহিব। তদুপৰি চৰকাৰে ৰাজ্যৰ 11খনকৈ লাভজনক তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিব খোজা কাৰ্যক কঠোৰ সমালোচনা কৰিছে সংগঠনকেইটাই। কোনো পধ্যে তৈলক্ষেত্ৰ গতাব নোৱাৰিব ব্যক্তিগত খণ্ডক, এই হুংকাৰ ৭০টাকৈ সংগঠনৰ। আমি ৭০টা সংগঠনে স্পষ্ট কৰি দিব খুজিছো যে কোনো পধ্যে অসমৰ তৈলখণ্ড বিক্ৰী কৰিবলগীয়া নহ'ব। আমি ৭০টা সংগঠনে স্পষ্ট কৰি দিব খুজিছো, কোনোবা কোম্পানীক যদি দিয়েও চৰকাৰে, আমাৰ প্ৰতিবাদৰ পাছত দিয়েও, তাৰ পাছতো কোনো পধ্যে এই তৈলক্ষেত্ৰসমূহ তেওঁলোকৰ হাতলৈ নিবলৈ দিয়া নহ'ব। কেৱল মাত্ৰ এই পুঁজিপতি গোষ্ঠীসমূহক সুৰক্ষিত কৰাৰ স্বাৰ্থত, কেৱল মাত্ৰ পুঁজিপতি গোষ্ঠীসমূহক লাভ দিবৰ কাৰণে মোদী চৰকাৰে এনেধৰণে অসমৰ লাভজনক তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডলৈ দিব বিচৰা কাৰ্যক আজি আমি বিৰোধিতা কৰিছো। ইফালে গোলাঘাটত আৰক্ষীয়ে নিৰপৰাধী লোকক নৃশংসভাৱে হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ৭০টাকৈ সংগঠনৰ নেতৃবৰ্গই। সকলোৰে দাবী শীঘ্ৰে শাস্তি বিহক দোষী আৰক্ষী বিষয়াক। অসম পুলিচৰ যি দাদাগিৰি, সেই দাদাগিৰিও কিন্তু বন্ধ কৰা সময় আহিব। জ্ঞানেন্দ্ৰ ৰাজখোৱাক যি নৃশংসভাৱে হত্যা কৰিলে, তাক আমি ৭০ সংগঠনে তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা দিছো, আৰু এনেধৰণৰ কাৰ্য দুনাই নকৰিবৰ কাৰণে আমি অসম আৰক্ষীক সকীয়াই দিছো। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ কলিতাৰ সহযোগত কল্যাণ গগৈ, আছাম টক্স। মই নিজে কেণ্ডিডেট, এজনী শিল্পী কৰ্মকাৰ, এজনী নিজে এজনী কেণ্ডিডেট উঠিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী 10 নম্বৰ ৱাৰ্ডৰ, কিন্তু তাই নিজে ভোট দিব পৰা নাই। এইটো ভোটাৰ লিষ্টত নাম নাই। ভোটাৰ আই কাৰ্ডত আছে, কিন্তু ভোটাৰ আই কাৰ্ড আছে, কিন্তু ভোটাৰ লিষ্টত নাম নাই। ভোট দিব পৰা নাই। আৰু তেনেকুৱা বহুত জনৰ মানে এতিয়া এই বিজেপি গভৰ্ণমেণ্টে এনেকুৱা কৰি দিছে। আগতে ইভিএম মেচিনত গণ্ডগোল কৰিছে, কিন্তু এতিয়া এই আমি ইমান দিনৰ পৰা, আমাৰ জন্মৰ পৰা যেতিয়া আমাৰ ভোটৰ অধিকাৰ হৈছে, তেতিয়ালৈকে আমি এনেকুৱা পোৱা নাছিলো। কিন্তু এতিয়া এই বিজেপি গভৰ্ণমেণ্টে হয়, এতিয়া এই বেলেগ পেপাৰৰ হেৰিতো ভোটাৰ লিষ্টত নাই। তেনেকুৱা ইয়াত আমাৰ কেইবাটা চেণ্টাৰত এনেকুৱা হৈ আছে। এতিয়া 6 নম্বৰ চেণ্টাৰতো সেইটোৱে হৈ আছে। যদি বা লিষ্টত নামেই নাই, তেতিয়া এই কেণ্ডিডেট কেনেকুৱা হ'ল?